হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। বন্ধুসকল, এই পৃথিৱীত এনেকুৱা এখন দেশ আছে যাৰ কাৰুকাৰ্যই সকলোকে আচৰিত কৰে, যাৰ বিষয়ে কিবা নহয় কিবা জানিবলৈ সকলো লোক আগ্ৰহী হৈ থাকে। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ প্ৰথম স্থান দখল কৰা আৰু ৰেড ড্ৰেগন ৰূপে খ্যাত ভাৰতৰ সকলোতকৈ শক্তিশালী চুবুৰীয়া দেশ চীনৰ কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ লগতে মেড ইন চাইনা প্ৰডাক্ট আৰু শক্তিশালী সেনাবাহিনীৰ বিষয়টো আমি সকলো জ্ঞাত। কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই চীন দেশৰ বিষয়ে এনেকুৱা কিছুমান কথা ক'ম যাৰ বিষয়ে আপোনালোকে হয়তো খুব কমেই জানে, নাইবা এনেকৈও ক'ব পাৰে যে এইবোৰ বস্তু আপুনি চীন দেশৰ বাহিৰে অন্য কোনো দেশতে বিচাৰি নাপায়। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশ্চৰ্যৰে ভৰা দেশ চীনৰ খোৱা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেছি বিবিধতা দেখা যায়। চীন দেশৰ এটা প্ৰচলিত জনপ্ৰিয় মতবাদ হ'ল ইয়াত টেবুল চকীক বাদ দি বাকী সকলো ধৰণৰ চাৰিঠেঙীয়া বস্তুক ভক্ষণ কৰা হয়। এই ছবিখন দেখি আপোনাৰ নিশ্চয় ঘিণ লাগিছে চাগে, কিন্তু আচৰিত কথাটো হ'ল যে চীনত মেকুৰী মাংসৰ দ্বাৰা তৈয়াৰী খাদ্য ব্যঞ্জন অধিক পচন্দ কৰা হয়। সেইবাবে চীনত প্ৰতি বছৰে প্ৰায় 40 লাখ মেকুৰী হত্যা কৰি খোৱা হয়। তাৰোপৰি ইয়াত কুকুৰৰ মাংসৰ জনপ্ৰিয়তাও অধিক। প্ৰতি বছৰে জুন মাহত চীনত ডগ মিট ফেষ্টিভেল উদযাপন কৰা হয়, য'ত হাজাৰ হাজাৰ কুকুৰক হত্যা কৰি খোৱা হয়। ইয়াত প্ৰতি বছৰে প্ৰায় 1 কোটিতকৈ অধিক কুকুৰক মাংসৰ বাবে হত্যা কৰা হয়। কুকুৰ মেকুৰীৰ বাহিৰেও ইয়াত ঘৰিয়াল, নিগনি, মহ, গৰু আদিৰ মাংসও প্ৰতিখন দোকানত পোৱা যায়। চীন দেশৰ কিছুমান আইন কানুন আমাৰ দেশতকৈ সম্পূৰ্ণ পৃথক আৰু আচৰিত। উদাহৰণস্বৰূপে, যদি আপুনি ৰাস্তাৰে গাড়ী চলাই যাওঁতে দুৰ্ভাগ্যবশতঃ কোনোবা এজন ব্যক্তিক খুন্দা মাৰিলে, তেন্তে আপুনি বাৰু কি কৰিব? আপুনি নিশ্চয়, যদি খুন্দা মৰা মানুহজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, তেন্তে তেওঁক চিকিৎসালয়লৈ তৎক্ষণাত নিয়াৰ ব্যৱস্থা কৰিব। কিন্তু চীন দেশত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি দেখা যায়। চীনত যদি খুন্দা মৰা মানুহজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থাকে, তেন্তে তেওঁক গাড়ী চালকজনে তৎক্ষণাত হত্যা কৰি পেলায়। ইয়াৰ কাৰণ হ'ল চীন দেশৰ এখন অদ্ভুত আইন। এই আইনখনৰ মতে যদি এক্সিডেণ্ট হোৱা মানুহজন বাচি যায়, তেন্তে তেওঁৰ চিকিৎসা আৰু গোটেই জীৱন চোৱা চিতা কৰাৰ দায়িত্ব গাড়ী চালকজনে মূৰ পাতি ল'বলগীয়া হয়। আৰু যদি এক্সিডেণ্টত মানুহজন থিতাতে নিহত হয়, তেন্তে কিছু ধন পৰিশোধ কৰি চালকজন অপৰাধৰ পৰা মুক্ত হ'ব পাৰে। অতিকৈ আচৰিত কথাটো হ'ল যে গোটেই বিশ্বতে কণী পানীত বইল কৰা হয়, কিন্তু চীনত সৰু ল'ৰাৰ পেচাবত কণী বইল কৰি খোৱা হয়। আৰু এইটো অদ্ভুত পৰম্পৰা চীনত হাজাৰ হাজাৰ বছৰৰ পৰা প্ৰচলিত হৈ আহিছে। এইটো কামৰ বাবে তাৰ লোকেল স্কুলৰ পৰা প্ৰস্ৰাৱ সংগ্ৰহ কৰা হয়। চীনৰ লোকসকলে এইটো বিশ্বাস কৰে যে প্ৰস্ৰাৱত কণী বইল কৰি খালে কঁকালৰ লগতে হাত ভৰি আদিত গাঁঠিৰ বিষ নহয়, আৰু লগতে মানুহজন গোটেই দিনটোৰ বাবে উদ্যমী হৈ থাকিব পাৰে। চীন চৰকাৰে এবছৰত মাত্ৰ 34খন বিদেশী চিনেমাহে ছবিগৃহত প্ৰদৰ্শন কৰাৰ অনুমতি প্ৰদান কৰে। 2009 চনত ৰিলিজ হোৱা হলিউডৰ ছুপাৰহিট মুভি আফটাৰক 2 সপ্তাহ ছবিগৃহত প্ৰদৰ্শন কৰাৰ পিছত চীন চৰকাৰে ইয়াক বেন কৰি দিছিল, কাৰণ ইয়াৰ বাবে চীনৰ স্বদেশী চিনেমাৰ দৰ্শক বহু কমি গৈছিল, যাৰ বাবে প্ৰডিউচাৰসকলে লোকচানৰ মুখ দেখিবলগীয়া হৈছিল। চীন দেশৰ সৈন্যবাহিনী বিশ্বৰ সকলোতকৈ শক্তিশালী আৰু ডাঙৰ সৈন্যবাহিনী বুলি কোৱা হয়। আমেৰিকাৰ পিছতেই চীনে সৈন্যবাহিনীৰ বাবে সকলোতকৈ বেছি ধন ব্যয় কৰে। চীনৰ আৰ্মি পৃথিৱীৰ সকলোতকৈ কঠিন মিলিটাৰী ট্ৰেইনিং আৰু এগ্ৰেছিভ নেচাৰৰ বাবে গোটেই বিশ্বতে পৰিচিত। চীনত ট্ৰেইনিঙৰ সময়ত নতুন সেনা জোৱানৰ ইউনিফৰ্মৰ কলাৰত পিন লগাই দিয়া হয়। এইটো এই কাৰণেই কৰা হয় যাতে তেওঁলোকৰ ডিঙিটো একেবাৰে চিধা হৈ থাকে আৰু এলাহ ভাগৰ আদিৰ প্ৰতি গুৰুত্ব নিদি তেওঁলোকে অনুশাসন বজাই ৰাখে। আপুনি জানি আচৰিত হ'ব যে চীন দেশত এতিয়াও প্ৰায় 4 কোটি লোক পাহাৰৰ গুহাত বাস কৰে, যিটো অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাতকৈ বেছি। গুহাত বাস কৰা এইসকল লোকৰ আধুনিক দুনিয়াৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙেও তেওঁৰ জীৱনৰ কিছুকাল এনেধৰণৰ গুহাত বাস কৰিয়েই অতিবাহিত কৰিছিল। যিহেতু চীনত পৃথিৱীৰ ভিতৰতে বেছি সংখ্যক লোকে বাস কৰে, তেনে ক্ষেত্ৰত তাত গাড়ী মটৰৰ সংখ্যাও অধিক হোৱাটো স্বাভাৱিক। সেইবাবে চীনৰ ৰাজপথত প্ৰায় বৃহৎ ট্ৰেফিক জামো বহু বেছি পৰিমাণে সৃষ্টি হোৱা দেখা যায়। আপোনালোকে জানি আচৰিত হ'ব যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ট্ৰেফিক জামটো চীনৰ ৰাজধানী বেইজিঙত সৃষ্টি হৈছিল। এই ট্ৰেফিক জামটো ইমান ডাঙৰ আছিল যে ই 12 দিন পৰ্যন্ত লাগি আছিল, আৰু ই 90 কিলোমিটাৰতকৈ অধিক দীঘল আছিল। চীনত ফেচবুক, ইউটিউব, টুইটাৰ, দ্য নিউয়ৰ্ক টাইমছ আৰু প্লেষ্টেশ্যন সম্পূৰ্ণভাৱে বেন কৰা হৈছে। ফেচবুক আৰু টুইটাৰ 2009 চনত বেন কৰা হৈছিল। বৰ্তমান বিশ্বত
প্ৰতি বছৰে হোৱা বহুতো পথ দুৰ্ঘটনাৰ মূল কাৰণ হ'ল ৰাস্তাত খোজ কাঢ়োঁতে মোবাইল ব্যৱহাৰ কৰা, যিটো বৰ্তমান এটা বহুত ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। কিন্তু আপুনি যদি চীনত যায় তেন্তে এই বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি নিশ্চিন্ত মনে ৰাস্তাত খোজ কাঢ়োঁতে মোবাইলৰ ব্যৱহাৰ কৰিব পাৰিব, কাৰণ চীনত মোবাইলত ব্যস্তসকলৰ বাবে পৃথককৈ ফুটপাথৰ ব্যৱস্থা কৰা আছে। আপোনালোকে জানেনে, চীন দেশত এটা এনেকুৱা ৱেবছাইট আছে যাৰ জৰিয়তে যিকোনো লোকে ভাড়াত প্ৰেমিকা অৰ্থাৎ গাৰ্লফ্ৰেণ্ড লাভ কৰিব পাৰে। আপুনি যদি এসপ্তাহৰ বাবে এজনী গাৰ্লফ্ৰেণ্ড বিচাৰে তেন্তে মাত্ৰ 2000 টকা পৰিশোধ কৰি এজনী গাৰ্লফ্ৰেণ্ড বুকিং কৰিব পাৰে। সেইবাবে চীনত এতিয়া এই ৱেবছাইটটো বহুত বেছি পপুলাৰ। চ' ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল চীন দেশৰ বিষয়ে কিছুমান অদ্ভুত তথ্য। আমাৰ আজিৰ এই ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে যদি এতিয়ালৈকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। ধন্যবাদ।